বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছে। চ' আপোনালোকক ইণ্ডিয়ান জব চেনেলটোৰে স্বাগতম কৰিছোঁ। চ' অসম পুলিচৰ পৰা এটা ডাঙৰ ইকুইপমেণ্ট আহিছে। চ' আপোনালোকক দেখাব বিচাৰিছোঁ। চ' আকৌ এপ্লাই কৰা প্ৰচেছটো শিকি ল'ব। চ' আপোনালোকে অফিচিয়েল ৱেবছাইট যিটো অসম পুলিচৰ SLV আছাম, মই হয়তো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো প্ৰভাইড কৰি দিম, তাৰ পৰা আপোনালোকে ল'ব পাৰিব। চ' আহক এডভাৰটাইজমেণ্টখন প্ৰথমতে দেখাই দিওঁ। চ' এডভাৰটাইজমেণ্টখন অ'পেন কৰি ল'লোঁ। ইয়াত আপোনালোকে চাব পাৰিছে বহুতকেইটা পষ্ট আছে। অলপ চলপ নাই, ৰখিব, অলপ টাইম ৰখিব। এডভাৰটাইজমেণ্টখন মোৰ ডাউনলোড হৈছে, এইটো আহি গৈছে। জুনিয়ৰ এছিষ্টেণ্টৰ 8টা পষ্ট আছে। ষ্টেন'গ্ৰাফি, জুনিয়ৰ এছিষ্টেণ্ট লেভেল, ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4 দুটাকৈ পষ্ট আছে। আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰে। পষ্ট ভাৰ্চেছ আৰু যিবোৰ আপোনালোকৰ অফিচিয়েল মানে লিংক আছে, এইটোত গৈ ক্লিক কৰি ডাউনলোড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াত চাব পাৰিছে যে ইয়াত কোৱালিফিকেশ্যন আপোনালোকে HSLC পাছ কৰিলেও এপ্লাই কৰিব পাৰে। যিটো কোৱালিফিকেশ্যনৰ ওপৰত আপোনাৰ ভিত্তি কৰি পষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰে। আৰু ইয়াত বিচাৰিছে যে নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব। এজ ৰিলেক্সেশ্যন আপোনালোকৰ 38 বছৰৰ পৰা বছৰতকৈ কম হ'ব লাগিব, আৰু 18 বছৰতকৈ অলপ বেছি হ'ব লাগিব, এইটো কৈছে। ইয়াত SC SC OBC কেণ্ডিডেটৰ বাবে অলপ চলপ এজ ৰিলেক্সেশ্যন থাকিব। তাৰ বাবে আপোনালোকৰ সুবিধা হ'ব। আহক এপ্লাই কৰা প্ৰচেছটো শিকি লওঁ। চ' এপ্লাই কৰাৰ বাবে যিটো এপ্লাই নাও আছে তাত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত মোবাইলতো ছেইম প্ৰচেছ আছে, জাষ্ট আপোনালোকে ডেস্কটপ মোডটো অ'পেন কৰি ল'ব। ইয়াত আপোনালোকে নিজৰ মোবাইল নম্বৰটো লিখিব, তাৰপিছত আপোনালোকৰ কেটেগৰী আনৰিজাৰ্ভ বুলি ফিল কৰি দিব আপোনাৰ। কিন্তু ইয়াৰ কাৰণে আপোনালোকে এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাগিব, যাৰ যিটো চাৰ্কল অফিচৰ হয়তো তাৰ পৰা ওলাব পাৰি, বা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচাৰ তাৰ পৰা গৈ এই নম্বৰটো আপোনালোকে ল'ব পাৰে। ইয়াৰ প্ৰচেছটো কেনেকুৱা মই শিকাই দিম বাৰু। আৰু ইয়াত প্লাছ কৰি ছাবমিটত ক্লিক কৰিলে নতুন এটা পেজ খোল খাব আপোনালোকৰ আবেদনৰ বাবে। প্ৰচেছ চিম্পল। যদি কিবা নুবুজা থাকে মোক সুধিলে হ'ল, মই নিশ্চয় আপোনালোকৰ হেল্প কৰিম। আৰু ইণ্ডিয়ান জব চেনেলটোৰে ছাবস্ক্ৰাইব কৰি ল'ব। মই ভাল যিবোৰ জবৰ বিষয়ে